নমস্কাৰ, আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি ঘৰতে পনীৰ বনালোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। যিটো পনীৰ বনোৱা দেখুওৱাৰ কাৰণ আছিল, ইয়াত কাৰণ মই ফাটি যোৱা গাখীৰে পনীৰ বনালোঁ, যিখিনি গাখীৰ আমাৰ বেয়া হৈ যায়। এয়া মই এটা টেঙা লৈছোঁ, ইয়াতে চেপি ল'লোঁ, কাৰণ গাখীৰখিনি আধাহে ফাটি গৈছিল আৰু আধা বাকী আছিল, সেইকাৰণে মই টেঙা দি চেপি ল'লোঁ। আচলতে কেতিয়াবা গৰম কৰিবলৈ দেৰি হ'লে এনেদৰে গাখীৰবোৰ ফাটি যায় আৰু বেয়া হৈ যায়, যিহেতু বহুতে পেলাই দিয়ে। মই এনেদৰে পেলাই নিদি পনীৰ বনাই ঘৰতে খাওঁ, খাবলৈ বিৰাট টেষ্টি হয়। এখন মই কটন কাপোৰত ভালদৰে চাকি লৈছোঁ, আপোনালোকে এনেকৈ চাফা কটন কাপোৰ এখনত চাকি ল'ব। এতিয়া মই ইয়াতে আটাইখিনি দি দিলোঁ। এতিয়া মই এইখিনি পানী দি ধুই ল'ম ভালদৰে, আপোনালোকেও ধুই ল'ব 2-3 বাৰ। যিহেতু ইয়াত টেঙা দিয়া হয়, টেঙাটো থাকিলে বেয়া হয়, সেইকাৰণে ভালদৰে আপোনালোকে ধুই ল'ব। এয়া মোৰ হৈ গ'ল। এতিয়া আটাইখিনি এনেদৰে পাক মাৰি ল'ব। মই যিহেতু দেখুওৱা নহ'ল, মোক কেমেৰা ধৰি দিয়া মানুহ নাছিল। এনেদৰে গধুৰ বস্তু আপোনালোকৰ ওচৰত যি আছে তাকে দি থ'ব। মোৰ যিহেতু বেলেগ নাছিল, পটা গুটি এটা আছিলে, সেইটোকে দি থ'লোঁ। এতিয়া মই এয়া আপোনালোকে আধা ঘণ্টামান সময় থ'ব, মই 10 মিনিটমানহে সময় থোৱা হ'ল, যিহেতু বনাবলগীয়া হ'ল, সেইকাৰণে মই লগে লগে কাটি দিলোঁ, ছোৱালীয়ে খাবলৈ উৎপাত কৰিলে কাৰণে। এয়া দেখিছে না, মোৰ অকণমান ভাগি গ'ল। আপোনালোকে আধা ঘণ্টামান সময় থাকিলে কেতিয়াও ভাগি নাযায়। এয়া বহুত সুন্দৰকৈ ইয়াৰ পৰা পনীৰ বনাব পৰা হয়, বেয়া হৈ যোৱা গাখীৰ পৰা। যিহেতু বহুত লোকে পেলাই দিয়ে, আপোনালোকে পেলাই নিদি এনেদৰে ঘৰতে পনীৰ এবাৰ বনাই খাই চাবচোন। খাবলৈ বিৰাট টেষ্টি হয় আৰু চফ্ট হয়। আপোনালোকে এনেদৰে বনাই খাই চাব। আজিলৈ আহিছোঁ, অন্য এদিন আহিম অন্য এটা ভিডিঅ'লৈ।